এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ ধুবুৰীত বন বিভাগৰ অভিযান গৌৰীপুৰ খণ্ড বন বিষয়াৰ এক গোপন সূত্ৰ পনখেদি গৌৰীপুৰৰ বালাজানৰ পৰা দুখনকৈ নথিপত্ৰবিহীন মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ অজ্ঞাতে অবৈধভাৱে মাটি কাটি আছিল একাংশ দুষ্ট চক্ৰই জব্দকৃত ট্ৰেক্টৰ দুখন গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ নিয়ে জব্দকৃত ট্ৰেক্টৰ এখনৰ নম্বৰ AS17C 7661 আৰু আন এখন নম্বৰ হ'ল AS17B 9371 আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰটি ধুবুৰীত বন বিভাগৰ অভিযান গৌৰীপুৰ খণ্ড বন বিষয়াৰ এক গোপন সূত্ৰ পনখেদি গৌৰীপুৰৰ বালাজানৰ পৰা দুখনকৈ নথিপত্ৰবিহীন মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ অজ্ঞাতে অবৈধভাৱে মাটি কাটি আছিল একাংশ দুষ্ট চক্ৰই জব্দকৃত ট্ৰেক্টৰ দুখন গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় জব্দকৃত ট্ৰেক্টৰ এখনৰ নম্বৰ AS17C 7661 আৰু আন এখন নম্বৰ হ'ল AS17B 9371 ধুবুৰীৰ পৰা আছিকুলৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24